নমস্কাৰ বন্ধু মই বৰ্তমান কাষতে লাগি থকা পাহাৰ বুলি কয়। এতিয়া বৰ্তমান মই গৰৈ পাহাৰত আছোঁ। এতিয়া সময় আপোনাৰ 3:30 বৰ্তমান। আমি একদম তলৰ পৰা আহি আছোঁ। এইয়া দেখিছেনে আপোনালোকে? এই ৰাস্তাটো দেখিব চাগে, এই গছখিনিৰ তলতে আপোনাৰ ৰাস্তাটো আছে। তাৰ পৰা আহি আছোঁ। সম্পূৰ্ণ ওখ গৰা এইটো, মানে কি হয় একদম গছৰ ওপৰত উঠোৱা নিচিনা এই ৰাস্তাটোদি আহিব লাগে। এটা পকী ৰাস্তা, ভালেই কৰিছে বাৰু এই ৰাস্তাটো বনাই দিয়াৰ কাৰণে। ধৰক আমি অসম চৰকাৰলৈ ধন্যবাদ জনালোঁ। লগতে এই ৰাস্তাটো বনাই দিয়াৰ কাৰণে আমি এই প্ৰকৃতিৰ এই মনোৰম দৃশ্য উপভোগ কৰিবলৈ পাইছোঁ। মোৰ অলপ ভাগৰো লাগিছে বাৰু, ইমান দূৰ খোজকাঢ়ি আহিছোঁ। তাৰ পৰা এনেকৈ অহা বিশেষ অভিজ্ঞতা নাই। এয়া মোৰ লগত আছে মোৰ মিছেছ ভাইলিনা বৰা। ভাইলিনা বৰা, তোমাৰ আহি কেনেকুৱা লাগিলে বাৰু? ভাল লাগিছে। ৰাস্তাটো আগতে কেনেকুৱা পালা? বহুত ওখ পাহাৰ ট্ৰেকিং কৰাৰ নিচিনা। আগতে এনেকুৱা ৰাস্তাত আহি পাইছিলানে বাৰু? নাই, কেতিয়া আহি নাই। মোৰ লগত আছে মোৰ ছোৱালী দিব্যাশ্ৰী বৰা। তুমি ৰাস্তাটো আহি কেনেকুৱা পালা? ভাল পালানে? ভাল পাইছা? তাই অলপ লাজ কৰিছে বাৰু। এতিয়াও আমাৰ বহু দূৰ যাবলৈ বাকী আছে। আমি এতিয়া আকৌ বাঢ়ি আছোঁ ৰাস্তাত। তাৰ যোৱা আগমুহূৰ্তত মই আপোনালোকক এই দৃশ্যবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ। ইয়াত ধুনীয়াকৈ ইয়াৰ পৰা গোটেই মৰিগাঁও চহৰখন চাব পাৰিব, বহুত দূৰলৈকে। মই অলপ জুম কৰি দি আছোঁ। আহি আছোঁ। বৰ্তমান আমি মহেশধামৰ এয়া আহি পাইছোঁহি। এয়া এতিয়া ইয়াতে অলপ এয়া মহেশধাম। বৰ্তমান আমি মহেশধামৰ এয়া চিৰিত উঠিছোঁ বৰ্তমান। বোলে অঁ আহক। এয়া মন্দিৰৰ বিউটিফুল প্লেচ। ওপৰত উঠিব লাগিব ন? মেইন মন্দিৰ ইয়াত আছে। মেইন মন্দিৰ এইফালে কৈ যাওক। অঁ বলা কৃষ্ণ। আমি বৰ্তমান পাইছোঁহি। বলা উঠা। উঠি যাওক।
বৰ্তমান আমি গুহা এটাৰ মাজে অৱতীৰ্ণ কৰিছোঁ গণেশ মন্দিৰ গণেশ মন্দিৰলৈ। এয়া গণেশ মন্দিৰ। বাবা, মই ভিডিঅ'ত এটা কৈছোঁ, এইটো ইউটিউবত দিলেতো অসুবিধা নাই? নাই নাই তেতিয়া ভক্তগণ ৰাইজ আহিব পাৰিব, হয়? এয়া বৰ্তমান আমি গণেশ মন্দিৰত আছোঁ। কৈ যোৱা কৈ যোৱা। এয়া দেখিছে ৰাইজ আপোনালোকে কেনেকৈ শিলৰ মাজত আছে গণেশ বাবাৰ মূৰ্তিটো। এটা সৰু ৰাস্তা দি সোমাই আহিব লাগে। হৈ গ'ল। বৰ্তমান আমি মহেশধামা একদম বহু ওপৰত আছোঁ। আপোনালোকক ইতিমধ্যে মই দেখুৱালোঁ ইয়াৰ মহেশধামৰ যি শিৱৰ মূৰ্তি সেয়া দেখুৱালোঁ, গণেশৰ মূৰ্তি দেখুৱালোঁ। এতিয়া আমি আহি আছোঁ এয়া থিয় কৰা ৱাইফ আহিবলৈ চেষ্টা কৰি আছে, লগত মোৰ ছোৱালীজনীকো লৈ গৈ আছোঁ। কিন্তু তাই এটা কথা, তাই নিজে চেষ্টা কৰিছে, এইটো কাৰণে ভাল লাগিছে বাৰু। এয়া দেখিছে আপোনালোকে সম্পূৰ্ণ শিলেৰে বনোৱা চিৰিবিলাক। এইটো হ'ল একদম ঐতিহ্যমণ্ডিত, এইটো মহেশধাম মন্দিৰ একদম মৰিগাঁও কাষতেই আছে। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে, আহিলে ভাল ল'ব আহি পেলাই। এয়া আমি আৰু এটা শিৱৰ দেখিছোঁ। এয়া হ'ল কালীমাৰ মূৰ্তি। আমি প্ৰণাম জনাইছোঁ তেখেতক। আৰু এইপিনেও এটা গুহা এটা আছে। এয়া এইটো এটা গুহা। বৰ্তমান এটা গুহাৰ মাজে আহিব নালাগিবচোন, গুহাৰ মাজেৰে আমি আহিছোঁ। এইটো এটা গুহা, গুহা পাৰিবা আহি থাকাচোন, পাৰিবা। এইটো এটা গুহা, আমি গুহাৰ মাজে মাজে আহিছোঁ। এয়া উঠিব চেষ্টা কৰিছোঁ। এয়া আৰু ইয়াত বহুতো সৰু ডাঙৰ বহুতো গুহা আছে। আজিলৈ ইমান গুহাত যাবলৈ চেষ্টা কৰিব পৰা নাই। এইবিলাক মনোৰম দৃশ্য। হ'ব তাই এই নিদিবা, এইবোৰে